Dear students of class 7, today we discuss the third part of your lesson, Uruka Adventure. This is our last part. You listen carefully and read this part also at your home. Oh, my good Lord! It's a ghost. Run, run, run! Mohan screamed. Oh, মোৰ মহান মালিক, এইটো এটা ভূত দেখোন। দৌৰা দৌৰা দৌৰা! মহেনে চিঞৰিছিলে। They all dashed past the open nongola and then to the road. অৰ্থাৎ সিহঁত সকলোৱে খোলা নঙলাৰে ওফৰ মৰাদি পাৰ হৈছিল আৰু তাৰ পাছত ৰাস্তাত উঠিছিল। The boys ran frantically like antelopes. ল'ৰাহঁতে বলীয়া ক'লা বৰণৰ পহুৰ দৰেই দৌৰিছিল, ভয়ত দৌৰিছিল। And made good their escape. নিৰাপত্তাৰ বাবে সিহঁত পলাই সাৰিছিলে। Soon they were out of the reach of the army men. সোনকালেই সিহঁত আৰ্মি মানুহজনে ঢুকি পোৱাৰ পৰা বাহিৰ হৈ গ'ল, অৰ্থাৎ ধৰিব পৰাৰ পৰা বাহিৰ হৈ গ'ল। Finally, regaining his breath, Mohan exclaimed. অৱশেষত তাৰ উশাহ ঘূৰাই লৈ মহেনে ব্যাখ্যা কৰিছিল বা কৈছিল, Thank God, we are all alive. But can we not think of other types of adventures? এইখিনিতে মহেনে উল্লেখ কৰিছে, হে প্ৰভু ধন্যবাদ, আমি যে সকলো জীয়াই আছোঁ, কিন্তু আমি অন্য প্ৰকাৰৰ অভিযানৰ কথা ভাবিব নোৱাৰোঁনে? ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও আৰু এনেকুৱা বেলেগ কিবা অভিযান কৰিব পৰা যায় নেকি? চিন্তা কৰিবাচোন। আমি এই পাঠটোৰ অসমীয়া বিশ্লেষণ ইমানতে শেষ কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ লগত সংলগ্ন প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ।